এই দাস নদৰ সেৱা কৰা গ্ৰহণ। ওঠা দেবর্ষি, তুষ্টময় তোমার ভক্তি। দেবর্ষি, প্ৰভু উচিত সময়তেই তুমি হৈছা উপস্থিত। নাৰায়ণ তোমাৰ সমে আলোচনা কৰি পৰম তৃপ্তি লাভ কৰোঁ আমি হৃদয়ৰ মাজত। সঁচানে প্ৰভু? কিবা সন্দেহ দেবৰ্ষি? নাৰায়ণ নাৰায়ণ হে প্ৰভু, আপোনাৰ সন্দেহ কৰি কিয় বাৰু ডুবো মই পাপ সাগৰত? নহয় দেবৰ্ষি, তোমাৰ অবিহনে মই নহয় সম্পূৰ্ণ। তুমি মোৰ কিৰীতি শিৰৰ। সেই দেবৰ্ষি, ধাৰাসাৰে ঢালি দিয়া হৰিনাম অমৃত সুৰৰ যমুনা। নাৰায়ণ ইচ্ছামতে পান কৰি তৃপ্ত হওঁ আমি, তৃপ্ত হওক সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড। নাৰায়ণ 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 নাৰায়ণ। বাৰু দেবৰ্ষি, প্ৰভু কোৱাচোন জগতৰ সংবাদ কি? প্ৰভু তুমি অন্তদামী, সৰ্বশক্তিমান, বিশ্বৰ সকলো বিদ্যুত তোমাৰ। তথাপিতো সুধিছা যেতিয়া এই নাৰদক, তেন্তে কোনখনত প্ৰভু সৃষ্টিৰ সংবাদ? প্ৰভু দেৱী ৰুক্মীৰ স্বয়ম্বৰত পোৱা দাৰুণ অপমানৰ হেতু দৈত্যপতি খালবই এক পৰিকল্পনা কৰিছে যুগত। তেন্তে এইবাৰ ভীষণ দুৰ্যোগ মেলিব জগতত। নাৰায়ণ ঘনে ঘনে উঠিব তৰংগ বসুন্ধৰাৰ বক্ষ। নাৰায়ণ বুজিছো, দয়াময় নিশ্চয় এইবাৰ সৃষ্টিত